মাৰ বয়স হৈ আহিছে আৰু যেতিয়াও মাৰ মুখত সেই ৰিংকলছখিনি দেখো সময়ত অনুভৱ কৰোঁ মা নহ'লে জীৱনটো সঁচাই আধৰুৱা। মই আজিলৈকে যিমান বিপদত পৰিছোঁ মোৰ লগত থিয় দিয়া মানুহ এগৰাকীয়ে আৰু সেয়া হৈছে মই নিজকে কেতিয়াও ভাল বুলি নকওঁ কিন্তু কাৰোবাক বিপদত দেখিলে সহায় কৰিবলৈ চাওঁ যেতিয়াও মই অকলশৰীয়া হওঁ মোক সহায় কৰা মানুহ এটাও নোলায় সঁচাই মাৰ বিনা মই একোৱে নহয় দেউতালেও বহুত বেছি মনত পৰে বহুত মানে ভাষাৰে বুজাবই নোৱাৰি মাৰ বেয়া লাগিব বুলি সেয়া আমি দেখাই নিদিওঁ সদায় মাৰ মুখলৈ চাই হাঁহি উঠো কিয়নো তেওঁতো আমাৰ দেউতাহে আছিলে কিন্তু মাৰ কাৰণে সকলোৱে আছিলে গোটেই জীৱন দুনিয়াখনে মাৰ আছিলে মোৰ মা এতিয়া যিমান ধুনীয়া তাতছে বহুত বেছি ধুনীয়া আছিলে আৰু এতিয়া যেতিয়া মাক অলপমান চেঞ্জ হোৱা দেখো সঁচাই বহুত বেয়া লাগে মোৰ এই কথাষাৰ চাগে তোমালোকেও ৰিলেট কৰিবা নহয়নে আজি ৰাতিপুৱাই সোনকালে উঠিলোঁ নীলু আহিছিলে ব্ৰেকফাষ্ট বনাই খাই বৈ এয়া মালে ভাত বনালে তোমালোকৰ মৰমৰ মাৰ নাম কমেণ্টত দি যাবা